जाय समाव नखरनि दिथागिरिफोरा गावनि गथ'फोरखौ प्राइवेट फरायसालियाव दैथायहरनायनि फारसे गोसो होदों। बेबादि समावनो चिरां जिल्लायाव थानाय 248 नं बासुगाव टाउन जेबि आसामिस बिजोंनि सरकारि फरायसालियाव मुं थिसन्नो फर्म लानायनि भिर नुनो मोननाय जादों। बेयो सरकारि फरायसालिफोरनि थाखाय मोनसे मोजां इंगित होननानै सानजायो। बोसोरफ्रोमबो 100निबो बारा फरायसुला फरायसुलिफोरखौ मुं थिसननांगौ जानायाव फरायसालिनि अथ'रिटिया गोबां जेंनाजों मोगा-मोगि जानांगौ जायो। बेनिखायनो बे फरायसालियाव फोरोंगिरि थिसनथाय होनो थाखाय खावलायदों। আজি যেটো সময়ত অভিভাৱকসকলে ব্যক্তিগত ইংৰাজী মাধ্যমৰ প্ৰতি আগ্ৰহী হোৱা দেখা যায়, সেইটো সময়তে আজি চিৰাং জিলাৰ সুনাম থকা 248 নং বাসুগাঁও টাউন বিদ্যালয়ত নামভৰ্তি প্ৰপত্ৰ লোৱাৰ কাৰণে গাৰ্জেনসকলে যি ধৰণে আজি হেতা অপৰা কৰিলে, আচলতে এয়া চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ কাৰণে এক শুভ ইংগিত বুলি ক'ব লাগিব। আৰু এই কাৰণে আজি এইটোকে সূচাইছে যে আজি যে চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ মানদণ্ড যে উন্নত হৈছে, সেইটোৰ বাবে যে অভিভাৱকসকলে যে চৰকাৰী বিদ্যালয়ৰ প্ৰতি যে আগ্ৰহী হৈছে নিজৰ ল'ৰা ছোৱালীক নামভৰ্তি কৰাই দিয়াৰ কাৰণে, এইটো কাৰণে আচলতে আজি সেইটোকে আজি সূচাইছে। আৰু এটা কথা আজি নিশ্চয় ক'ব লাগিব যে আজি চৰকাৰী বিদ্যালয়সমূহত যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে তেখেতসকলে আচলতে যথেষ্ট প্ৰশিক্ষণ লৈ অহা। গতিকে মই অভিভাৱকসকলক এই হিচাপতে অনুৰোধ জনাব বিচাৰিছোঁ যে আপোনালোকে নিজৰ ল'ৰা ছোৱালীক চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰক আৰু চৰকাৰী বিদ্যালয়ৰ যিখিনি সা সুবিধা চৰকাৰীভাৱে ইতিমধ্যে দিছে এইখিনি আপোনালোকে গ্ৰহণ কৰক। চিৰাং জিলাৰ বাসুগাঁও টাউনত অৱস্থিত 248 নং বাসুগাঁও টাউন যেবি বিদ্যালয়খনে আজি দীৰ্ঘদিনৰ পৰা আমাৰ বাসুগাঁও অঞ্চল বুলিয়ে নহয় গোটেই জিলাখনত এটা সুনাম কঢ়িয়াই লৈ আহি আছে। ইয়াৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা মানে প্ৰায় 600ৰ ওচৰা ওচৰি। অসমীয়া মাধ্যমৰ একমাত্ৰ বিদ্যালয় বুলি ক'ব পাৰি এনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰী থকা। প্ৰতি বছৰে আমাৰ এই বিদ্যালয়ত নামভৰ্তিৰ কাৰণে বিভিন্ন অঞ্চলৰ পৰা নিজৰ নিজৰ ল'ৰা ছোৱালীক ইয়ালৈ লৈ আহে আৰু নামভৰ্তিৰ কাৰণে যথেষ্ট তেওঁলোকে আগতীয়াকৈ যোগাযোগ ৰাখি ইয়ালৈ লৈ আহিব বিচাৰে। ঠিক তেনেকৈ এইবুলিও বিগত বছৰসমূহৰ দৰে আমাৰ নামভৰ্তিৰ কাৰণে বিভিন্ন এলেকাৰ পৰা আমাৰ চহৰ অঞ্চলৰ বাদেও বিভিন্ন গাঁও অঞ্চলৰ নিজা নিজা ওচৰত স্কুল থকা স্বত্বেও তেওঁলোকে নিজৰ নিজৰ সন্তানক আমাৰ এইখন বিদ্যালয়ত পঢ়োৱাৰ আশা কৰি তেওঁলোকে নিজৰ নিজৰ ল'ৰা ছোৱালীক ইয়াতে লৈ আহিছে আৰু তেওঁলোকে নামভৰ্তিৰ কাৰণে যথেষ্ট কষ্ট কৰি হ'লেও ইয়াৰ পৰা প্ৰপত্ৰ সংগ্ৰহ কৰাৰ কাৰণে তেওঁলোক লাগি আছিলে। গতিকে এইটো আমাৰ চৰকাৰী বিদ্যালয়ৰ কাৰণে অতি শুভদায়ক কথা আমি এইটো ক'ব লাগিব। এইকাৰণে যে বিভিন্ন সময়ত আমি দেখা পাইছোঁ প্ৰায়বিলাক অভিভাৱক চৰকাৰী বিদ্যালয়ৰ প্ৰতি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ প্ৰতি যথেষ্ট আগ্ৰহান্বিত দেখা যায়, কিন্তু আমাৰ এইখন বিদ্যালয়ৰ কাৰণে ল'ৰা ছোৱালীক পঢ়াৰ কাৰণে ইমানেই ইচ্ছুক যে নিজৰ ঘৰৰ পদূলিত থকা স্কুলখনৰ বাদেও সেইখনে স্কুলত তেওঁলোকে অৱহেলা কৰি বা ৰাস্তাত আহোঁতেও ভালেকেইখন বিদ্যালয় পাৰ হৈ আহি আমাৰ বিদ্যালয়ত নামভৰ্তি কৰাৰ কাৰণে তেওঁলোকে যথেষ্ট কৰিছে, কষ্ট কৰে। এইটোৰ কাৰণে আমি খুব ভাল লাগে যে আমি ভাল পাওঁ যে তেওঁলোকৰ যিটো আগ্ৰহ, এইটোৰ কাৰণে আমি সঁচাই গৌৰৱান্বিত আৰু চৰকাৰী স্কুলৰ কাৰণে এইটো এটা শুভ ফলদায়ক বুলি ক'ব পাৰি।